পৰ্ণ চালে আমাৰ মগজুত আচলতে কি হয়? উত্তৰটোৱে হয়তো আপোনাক আচৰিত কৰিব। পৰ্ণ চালে মগজুত ডোপামিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ বহুত বেছি পৰিমাণে নিৰ্গত হয়। এই ডোপামিনে আমাক ভাল লগা আৰু আনন্দৰ অনুভৱ দিয়ে। সেয়েহে পৰ্ণ মুভিয়ে মগজুৰ ৰিৱাৰ্ড ছিষ্টেমক বহুত বেছি উত্তেজিত কৰিব পাৰে। কিন্তু যেতিয়া এই অভ্যাস নিয়ন্ত্ৰণহীন হৈ পৰে, তেতিয়া আমাৰ মগজু লাহে লাহে সেই হাই ডোপামিনৰ লগত অভ্যস্ত হৈ পৰে, যাৰ বাবে আগৰ দৰে একে আনন্দ অনুভৱ কৰিবলৈ মগজুৱে বেছি সময়, বহুত সঘনাই বা নতুন নতুন কণ্টেণ্ট বিচাৰিবলৈ আৰম্ভ কৰিব পাৰে। গৱেষণাই আৰু দেখুৱাইছে, দীৰ্ঘদিন ধৰি অতিৰিক্ত পৰ্ণ চাই থাকিলে মগজুৰ সেই অংশটো যিয়ে বিবেচনা, সিদ্ধান্ত লোৱা আৰু আত্মনিয়ন্ত্ৰণৰ কাম কৰে, তাৰ কাৰ্যক্ষমতাটো প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত বাস্তৱ জীৱনৰ সম্পৰ্ক, ঘনিষ্ঠতা আৰু যৌন সম্পৰ্কৰ প্ৰতি দৃষ্টিভংগীও প্ৰভাৱিত হ'ব পাৰে। কিন্তু এটা সুখবৰো আছে, আমাৰ মগজুৰ নিজকে সলনি কৰি পুনৰ খাপ খাব পৰা ক্ষমতা আছে, যাক নিউৰোপ্লাষ্টিচিটি বুলি কোৱা হয়। অৰ্থাৎ যদি অতিৰিক্ত পৰ্ণ চোৱা কমাই দিয়া হয় বা বন্ধ কৰা হয়, তেন্তে মগজুৱেও লাহে লাহে পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পাৰে। সেয়েহে সমস্যাটো পৰ্ণ নহয়, সমস্যাটো হৈছে নিয়ন্ত্ৰণহীনতা আৰু আসক্তি।